নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এক নতুন ভিডিঅ'লৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজি মই এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিবলৈ গৈ আছোঁ আমাৰ যদি অত্যাৱশ্যকীয় নথি আমাৰ আধাৰ কাৰ্ডখন যদি কেতিয়াবা হেৰাই যায়, তেতিয়া আমি তাক কিদৰে নিজৰ মোবাইলৰ সহায়ত আমি নিজে ডাউনলোড কৰি ল'ব পাৰিম। ক'তো নোযোৱাকৈ, কোনো কাৰ্যালয় বা অফিচত নোযোৱাকৈ আমি কিদৰে নিজে নিজৰ আধাৰ কাৰ্ডখন মোবাইলতে ডাউনলোড কৰি ল'ব পাৰিম। তাৰ বাবে আমি এইখিনিতে মই কৈ থওঁ যে মোৰ ইউটিউব চেনেল ৰুবুলছ এ ভ্লগটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি যাব, যাতে মই ইনফৰমেশ্যনসমূহ দিব পাৰোঁ। প্ৰথমতে মই গৈছোঁ ক্ৰম ব্ৰাউজাৰত যোৱাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ কৰিব UIDAI.gov.in। মই লিখাৰ দৰে মই স্ক্ৰীণত লিখি দিছোঁ। এনেদৰে আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে এনেধৰণৰ এটা পেজ পাব য'ত ভাষা থাকিব। তাৰপিছত মই ডেস্কটপ ছাইট কৰি লৈছোঁ, যি গতিকে মোবাইলত কৰি আছোঁ। এনেদৰে ভাষাবিলাক আহিব, ইংলিছ, হিন্দী, অসমীয়া, আপুনি যিটো ভাষা ইউজ কৰে। মই ইংলিছটো চিলেক্ট কৰি লৈছোঁ। দেখিছে ৱেলকাম বুলি আহিছে ইংলিছৰ ঠাইত। এতিয়া এনেদৰে এটা পেজ আহি গৈছে। এই পেজত আপোনালোকে দেখিবলৈ পাব যে আধাৰ কাৰ্ডৰ বিভিন্ন ধৰণৰ কামসমূহ ইয়াত কৰিব পাৰি। আপডেট আধাৰ, গেট আধাৰ, আধাৰ ছাৰ্ভাইচ। আপোনালোকৰ আধাৰত যদি কিবা ভুল আছে ইয়াত ঠিক কৰিব পাৰে। নাম, ফোন নম্বৰ আদি ভুল আছে ঠিক কৰিব পাৰে, বা আপোনালোকে নতুনকৈ আধাৰ ডাউনলোড কৰিব পাৰে। এইটো দেখিছে গেট আধাৰত দেখিছে আপোনালোকে ডাউনলোড আধাৰ। গেট আধাৰত আপোনাৰ দেখিছে ডাউনলোড আধাৰ, মই দেখুৱাই দিছোঁ। ডাউনলোড আধাৰ আপোনাৰ ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকে এনেদৰে দেখা পাব লগইন বুলি আহিব। লগইন বুলি আহিছে, লগইনত ক্লিক কৰক। লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেদৰে এটা পেজ আহিব। এনেকুৱা এটা পেজত আপোনাৰ যিটো আধাৰ নম্বৰ আছিল, হেৰাই যোৱা আধাৰখনৰ যিটো নম্বৰ আছিল, সেই আধাৰ নম্বৰটো ইয়াতে এণ্টাৰ কৰি দিয়ক। মই মোৰ নিজৰ আধাৰ নম্বৰটো ইয়াত এণ্টাৰ কৰি দিছোঁ। এই আধাৰ নম্বৰটো এণ্টাৰ কৰাৰ পিছত মই নিজৰ আধাৰ নম্বৰটো এণ্টাৰ কৰি লৈছোঁ। হৈছে এয়া আধাৰ নম্বৰ এণ্টাৰ কৰাৰ পিছত ইয়াতে আহিছে এণ্টাৰ এবভ কেপচাৰ। এইটো যিটো কেপচাৰটো আছে সেইটো আপোনালোকে ইয়াতে বহুৱাই ল'ব লাগিব। দেখিছে ইয়াতে মই কেপচাৰটো বহুৱাই লৈছোঁ। বহুৱাই লোৱাৰ পিছত আপোনালোকে চেণ্ড OTP কৰিব লাগিব। মনত ৰাখিব, আধাৰ কাৰ্ডত যিটো ফোন নম্বৰ দিয়া আছিলে সেইটো ফোন নম্বৰ লগত থাকিব লাগিব। তাত OTP যাব, সেই OTP ইয়াতে বহুৱাব লাগিব। আপোনালোকৰ যিটো আধাৰ নম্বৰত যিটো ফোন নম্বৰ দি আছে সেইটো লগত ৰাখিব। দেখিছে মোৰ OTPটো আহি গৈছে। OTPটো অহাৰ লগত মই OTPটো ইয়াতে বহুৱাই দিছোঁ। OTPটো বহুৱাই দিয়াৰ পিছত লগইন কৰিব। মই লগইন কৰিছোঁ। লগইন কৰাৰ লগে লগে এনেদৰে এটা পেজ পাব। দেখিছে মাই আধাৰ, ডকুমেণ্টছ, আপডেট, ডাউনলোড আধাৰ, এইবিলাক আধাৰ কাৰ্ডৰ সকলো ধৰণৰ কাম ইয়াতে আপোনালোকে কৰিব পাৰিব। মই যি গতিকে আধাৰ কাৰ্ড ডাউনলোড কৰিম, যিটো ওপৰত যিটো আছে ছেকেণ্ড অপশ্যন দেখিছে আপোনালোকে, যিটো ছেকেণ্ড অপশ্যন ডাউনলোড আধাৰ, ক্লিক হেয়াৰ টু ডাউনলোড ডিজিটেলি চাইন, এইটো আপোনালোকে ক্লিক কৰক। তাৰপিছত দেখিছে তলফালত আহিছে ডাউনলোড অপশ্যনত আপোনালোকে ক্লিক কৰক। ডাউনলোডত ক্লিক কৰাৰ লগে আপোনালোকে এনেদৰে ফটো, আপোনালোকৰ ডিটেইলছখিনি আহিব। দেখিছে মোৰ ফটোখন আহি গৈছে। ইয়াতে ফটোখন আহি গৈছে। এইখন ছাইডত দেখিছে ডাউনলোডত ক্লিক কৰি দিয়ক। ডাউনলোড ক্লিক কৰাৰ পিছত এনেদৰে আপোনাৰ আধাৰ কাৰ্ডখন ডাউনলোড হৈ যাব। কংগ্ৰেচুলেশ্যন, ইউৰ আধাৰ কাৰ্ড হেজ বিন ছাকচেছফুলি ডাউনলোডেড। এনেদৰে আহি যাব। আহি যোৱাৰ পিছত আপোনালোকে আধাৰ কাৰ্ডখন নিজৰ মোবাইলত দেখিবলৈ পাব। মই ফাইল মেনেজাৰত গৈ মই যিটো মোৰ ফোনৰ ষ্ট'ৰেজ তাত চাইছোঁ ডকুমেণ্টছত দেখিছে আধাৰ, এইখন ডাউনলোড হৈ গৈছে। এই আধাৰখন আপোনালোকে PDFটো অ'পেন কৰিবলৈ হ'লে পাছৱাৰ্ড বিচাৰিব। পাছৱাৰ্ডটো আপোনালোকে মই কৈ দিছোঁ, মই ডিছক্ৰিপশ্যনত পাই যাব কি পাছৱাৰ্ড হ'ব। লগতে এনেদৰে যদি ভিডিঅ' পাব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।